নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানে, কিন্তু বৰষাৰাণী বিষয়াৰ সম্পূৰ্ণ পৰিয়ালৰ বিষয়ে সকলোৱে জ্ঞাত নহয়। গতিকে বলকচোন চাওঁ বৰষাৰাণী বিষয়াৰ পৰিয়ালত কোন কোন আছে। এয়া হৈছে বৰষাৰাণী বিষয়াৰ মাতৃ হেপিমণি বিষয়া। আৰু এইগৰাকী হৈছে বৰষাৰাণী বিষয়াৰ পিতৃ, আৰু পিতৃগৰাকীৰ নাম হৈছে অশোক কুমাৰ বিষয়া। এয়া হৈছে বৰষাৰাণী বিষয়াৰ জ্যেষ্ঠ ভাতৃ আৰু বৌয়েক। ভাতৃগৰাকীৰ নাম হৈছে অংকুৰ বিষয়া আৰু বৌয়েকৰ নাম হৈছে সুমিতা বিষয়া। এয়া হৈছে সকলোৰে এখন চিনাকি মুখ তথা বৰষাৰাণী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱা। আৰু এইগৰাকী হৈছে বৰষাৰাণী বিষয়াৰ ননদ মীনাক্ষী বৰুৱা। বন্ধুসকল, বৰষাৰাণী বিষয়াৰ পৰিয়ালটো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদিহে আপোনালোকে বৰষাৰাণী বিষয়াক ভাল পায় তেন্তে এই ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।